আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কটা যোৱা নাক খাৰণী দি ঢাক। এক ৰজাৰ 7টা কোঁৱৰ আছিল আৰু কোঁৱৰটোৱে প্ৰতি এজনীকৈ কুঁৱৰী আছিল। কুঁৱৰীহঁতে সদায় গধূলি ভাত পানী খোৱাৰ সময়লৈকে একেখন মজিয়াতে বহি সূতা কাটে আৰু 7 ভাৰষ্টৰ কথা উজাৰি মনৰ ভাগৰ পলুৱায়। চতৰৰ কেৰকেৰনিৰ লগতে সিহঁতৰ শাক খোৱা, ভাত খোৱা, মাছ খোৱা সকলো কথা ওলাই পৰে। চ'ত মাহ পৰিল, আজিৰ বাজে কাইলৈ বহাগ বিহু। বৰ বিহুৰ দিনা গা পা ধুই চোতালত আহি থিয় হোৱা নিজৰ ল'ৰা ছোৱালীক আৰু গিৰিয়েকক অতি কমেও এডোখৰি নিজে বনোৱা ন-কাপোৰ সিহঁতে নিদিলে নহয়। মিতিৰ কুটুম লা লগোৱাৰতো কথাই নাই। সেই দেখি কুঁৱৰীহঁতৰ গাত তৰণিয়ে নাই। কেনেকৈনো ফুলাম গামোচা বওঁ, কেনেকৈনো এখন মিহি সূতাৰে চুৰিয়া বওঁ, কেনেকৈনো এখন চেলেং বওঁ, এইবোৰ ভাবিয়ে সিহঁত অস্থিৰ। সিহঁতে দিনৰ দিনটো তাঁত বৈ ৰাতি এপৰলৈকে পাজি বাটে, সূতা কাটে, মহুৰা ফুৰায়। আজি 7জনী কুঁৱৰীয়ে নিজৰ নিজৰ যঁতৰ আগত লৈ কোনোৱে বা দীঘল, কোনোৱে বা বাণীৰ সূতা কাটিছে। বিহু পালেহিয়েই বুলিব লাগে। বৰজনীয়ে মাজুজনীক মাত লগালে। ৰুণুকীৰ মাক, অ' ৰুণুকীৰ মাক, তই এইবাৰ বিহুৰ কেইদিনমান আগতে মাৰৰ ঘৰলৈ যাবি। মই হ'লে উৰুকাৰ দিনাই যাম। মোৰ বহুতো লেঠা, তাৰ আগে মাৰি অঁতাব নোৱাৰিম। তাৰোপৰিও ল'ৰা ছোৱালী এমখালৈ আইৰ ঘৰতনো কিমান দিন থাকিমগৈ, ভাল নেলাগেচোন। তহঁত 3-4 দিনৰ আগেই যোৱা হেৰে। মই আগেই ল'ৰা ছোৱালীৰ মাইকী নোহোৱাত 10-12 দিনৰ আগেই গৈছিলোঁ আৰু আমাৰ সেইদিন নাই। আমাৰ শোলা উঠিল। ৰুণুকীৰ মাকে ক'লে, হেৰা বাই, মোৰচোন একেই গতি, তোমাতকৈ অলপহে কম। তেওঁ মই 2 দিনৰ আগেই যাম। তই কেইদিনৰ আগেই যাবি গঙাইৰ মাক? গঙাইৰ মাকে উত্তৰ দিলে, মই হ'লে 4 দিনৰ আগেয়ে যাম আৰু একেবাৰে গা খালি হ'লেহে আহিম। গোসাঁয়ে দুমাহীৰ জোৰাত একো বিঘিনি নঘটালে ভাল হয়। মোৰ সোণামুৱা থকাহেঁতেন সি মোমায়েকৰ ঘৰত ৰঙেৰে বিহু খাবলৈ গ'লহেঁতেন। কলা গোসাঁয়ে মোৰ তাতহে চকু পৰিল। এনেতে ধনঞ্জয়ৰ মাকে মাত লগালে। সৰু মানুহজনীয়ে তপৰাই মাতিলে, ময়ো 5 দিনৰ আগেই যাম আৰু মোমায়েকৰ ঘৰতে মোৰ চন্দ্ৰৰ মুখত ভাত দিম। আটাইকেইজনীয়ে এইদৰে কথা পাতিছে, কিন্তু আটাইতকৈ সৰুজনীয়ে একো নামাতি তললৈ মূৰ কৰি সূতা কাটি আছে আৰু মাজে মাজে একোটা হুমুনিয়া কাঢ়িছে। ইয়াকে দেখি মাজুজনীয়ে চেনেহৰে মাত লগালে, আমাৰ সৰু জাক মোৰ লগতে আইৰ ঘৰলৈ লৈ যাম। এই কথা শুনি সৰু জাকে ক'লে, নেলাগে বাই, মই ইয়াত শাহুৱে যি দিছে শাকেৰে হওক বা শুকুতাৰে হওক বিহু খাম। মই কলৈকো নাযাওঁ বাই। এই কথা শুনি বৰজনীয়ে ক'লে, কিয়নো নেযোৱা আইহেৰে? তোৰ মা নাই, বাপেৰ নাই, ককাৰ নাই, ভাইৰ নাই, নাইতো নাই, কোনোৱেই নাই। আমি আটাইকেইজনীয়ে আইৰ ঘৰলৈ বিহু খাবলৈ যাম। তইনো অকলে ইয়াতে থাকিবি না? গোসাঁয়ে যেতিয়া তোক এনেকুৱা নিথৰুৱা কৰিছে, কি কৰিবি মোৰ আই? বেজাৰ কৰিলে কি হ'ব? তোক ইয়াতে অকলে এৰি যাবলৈ আমাৰ বৰ বেয়া লাগিব। কাইলৈ বহাগৰ বিহু, আজি উৰুকা। বাটে পথে মানুহ হু হু কৰি আহিছে, হু হু কৰি গৈছে। কাৰো গাত তদ্ভত নাই। গৃহস্থৰ ঘৰৰ বোৱাৰী জীয়াৰী মাকৰ ঘৰলৈ যাব লাগিছে। এনেতে আবেলি এটা লহাঙা মানুহে ৰজাৰ হাউলিত সোমাই ৰজাৰ ঘৈণীয়েকক মাত লগাই ক'লে, মই
আমাৰ আইটিক নিবলৈ আহিছোঁ। ৰাণীয়ে আচৰিত মানি চকু থিয়কৈ সুধিলে। কাক নিবলৈ আহিছ? সি উত্তৰ দিলে, আপোনাৰ সৰুজনী বোৱাৰীয়েকক। ৰাণীয়ে ক'লে। তাইৰতো কোনো নাই, তই আকৌ ক'ৰ পৰা ওলালি? সি ক'লে, নহয় আমৌ, মই সৰুতে আই বোপাই ঢুকালত মই তাৰ পৰা বস্তু বাহিনী সোপাকে লৈ গৈ মোমাইহঁতৰ গাঁৱতে নকৈ ঘৰ বাৰী সাজি বিয়া বাৰু কৰাই থিতাপি হৈ আছোঁ। কাইলৈ বিহু, সেই দেখি মই মোৰ ভনীটিক লৈ যাবলৈ আহিলোঁ। ক'তনো আছে? ৰাণীয়ে উত্তৰ দিলে, ভিতৰতে আছে, আহিব এতিয়া। হওঁতে যদি সঁচাহে বৰ ভাল কথা। আন আটাইকেইজনী বোৱাৰীয়ে মাকহঁতৰ ঘৰলৈ গ'ল। এইজনী যাবলৈ ঠাই নাই বুলি মই মনতে অসন্তোষহে কৰি আছিলোঁ। এনেতে ভিতৰৰ পৰা সৰু বোৱাৰীয়েক ওলাই আহিল। শাহুৱেকে বোৱাৰীয়েকক সকলো কথা ক'লত বোৱাৰীয়েক আচৰিত হ'ল। তাই কোনোমতে তাইৰ ককায়েক এটা আছে বুলি স্বীকাৰ নকৰে আৰু তাৰ লগত যাবলৈও মান্তি নহয়। কিন্তু সেই মানুহটোৱে নানা চলাহী কথাৰে মিঠা মিঠাকৈ মৰম লগাই নানা কথা কোৱাত শাহুৱেকে তাৰ কথা পতিয়াই বোৱাৰীয়েকক যাবলৈ কোৱাত বোৱাৰীয়েকে যাওঁ নাযাওঁকৈ অন্ততঃ তাৰ লগত গ'ল। সিহঁত দুয়ো গৈ বহু পৰৰ পিছত এখন হাবিৰ ভিতৰত সোমাই এটা ঘৰ পালেগৈ। সেই ঘৰটোত সি সৰু কুঁৱৰীক সোমাই ক'লে, এইটো মোৰ ঘৰ, কাইলৈ তোৰ লগত মোৰ বিয়া হ'ব। এতিয়া তই ইয়াতে খাই বৈ থাক। এই বুলি সি বুঢ়ী এজনী মাতি ক'লে, আই, তই এইক চাবি, মই বিয়াৰ বস্তু গোটাবলৈ যাওঁ। এই বুলি কৈ সি গুচি গ'ল। কুঁৱৰীয়ে এতিয়াহে ভালকৈ বুজিব পাৰিলে যে তাইক চোৰে পালে। ভয়ত কুঁৱৰীৰ গা জ্বৰ ঘামে ঘামিবলৈ ধৰিলে, মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে। থিয় হৈ নাথাকি নোৱাৰি তাই বহি পৰিল। এনেতে এজনী বুঢ়ীয়ে মাত লগালে, উঠা মোৰ আই, ভয় নাখাবা, বেজাৰ নকৰিবা। ৰজাৰ ঘৰতকৈও তুমি মোৰ পুৰ ঘৰত ভালকে সুখেৰে খাই মেলি থাকিব পাৰিবা। এতিয়া উঠা, দুটামান ভাত খোৱাহি, মই ভাত ৰান্ধিয়েই থৈছোঁ। বুঢ়ীৰ কথা শুনি কুঁৱৰীয়ে মনটো অলপ ডাঠ কৰি মাত লগালে, বুঢ়ী আই, তুমি কোন? বুঢ়ীয়ে উত্তৰ দিলে, মই তাৰ মাক হওঁ, সি মোৰ পু। আমি চহকী আৰু ভাল কুলীয়া মানুহ। সি গাঁও আৰু নগৰৰ পৰা ধন সোণ লুটি পুতি আনি মোৰ ঘৰ ভৰাই থৈছে, কিন্তু আজিলৈকে সি বিয়াই কৰোৱা নাই। সিদিনা সি ৰজাৰ ঘৰত চুৰ কৰিবলৈ গৈছিল। তাতে বেৰাৰ জলঙা দি তাৰ নাকটো সোমাই তোমালোক আটাইকেইজনী কুঁৱৰীৰ কথা বতৰা শুনি আছিল। তাতে তুমি হেনো তোমাৰ কোনো নাই বুলি কৈ কান্দিছিলা। সেই দেখি সি তোমাক বুদ্ধি কৰি লৈ আহিছে। সি তোমাক বিয়া কৰাব। আজি সি গাঁৱলৈ গৈছে তোমাৰ বিয়ালৈ বয় বস্তু আনিবলৈ। কাইলৈ উভতি আহিব। আই, তুমি বেজাৰ নকৰিবা, তোমাৰ মহা সুখ হ'ব। এই বুলি বুঢ়ীয়ে কুঁৱৰীক বুজাই ভাত খাবলৈ আনি দিলে। কুঁৱৰীয়ে কিন্তু ভাত হাতেৰে নুচুলে। ৰাতিটো কুঁৱৰী বুঢ়ীৰ সৈতে একেলগে থাকিল, কিন্তু ৰাতিপুৱাই আহিলত তেওঁ বুঢ়ীৰ লগৰ পৰা লাহেকৈ উঠি জৰী এডালেৰে বুঢ়ীক শোৱা চালপীৰাতে কটকটীয়াকৈ বান্ধি থৈ তাৰ ঘোঁৰাশালৰ পৰা ভাল তেজী ঘোঁৰা এটা মেলি লৈ ঘোঁৰাত উঠি ফাইদাং মাৰিলে। কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চিকুৰাই আহোঁতে বাটৰ এঠাইত
দেখিলে যে সেই মানুহটো এজোপা গছৰ তলত বহি আছে। সি দূৰৰ পৰা কুঁৱৰীক দেখি ঘোঁৰাত উঠি ৰজাৰ চিপাহী আহিছে ভাবি সাউৎ কৰি উঠি হাবিৰ মাজত সোমালগৈ। কুঁৱৰীয়ে সেই গছৰ তল পাই দেখিলে যে গছৰ গুৰিতে কিছুমান বাঁহৰ পটোৱা সোণৰ অলংকাৰ পৰি আছে। মানুহটোৱে লৰালৰিকৈ উঠি পলাই যোৱা বাবে সেইবোৰ লৈ যাব নোৱাৰিলে। কুঁৱৰীয়ে সেই অলংকাৰবোৰ বুটলি লৈ ঘোঁৰা চিকুৰাই ৰজাৰ হাউৰি পালেগৈ। সকলোৱে আচৰিত মানিলে। কুঁৱৰীয়ে তেতিয়া সকলোবোৰ কথা আগৰ পৰা গুৰিলৈকে ভাঙি ক'লে। সকলো অবাক হ'ল। মানুহটোৱে তাৰ ঘৰলৈ গৈ কুঁৱৰী পলাই যোৱা দেখি মাকৰ বান্ধ মোকলাই দি তেতিয়া ৰজাই নগৰৰ ফালে আহিল। গধূলি সৰু বোৱাৰীয়েকে শাহুৱেকৰ সৈতে কথা পাতি থাকোঁতে সি আকৌ আগৰ দৰে বেৰৰ জলঙাই দি নাকটো সুমাই কথা শুনি আছিল। চতুৰ সৰু কুঁৱৰীয়ে তাৰ গম পাই লাহেকৈ উঠি গৈ খুৰ এখন আৰু খাৰণী সটাৰ পৰা খাৰণী এবাতি আনি সাউৎকেৰে গৈ খুৰেৰে তাৰ নাকটোৰ আগটো কাটি বেৰে সৈতে সমান কৰি দিলে আৰু ততালিকে তাত খাৰণী বাতি ঢালি ফকৰাৰে ক'লে, কটা যোৱা নাক খাৰণী দি ঢাক। চোৰে বোপাই ঐ আই ঐ এইদৰে চিঞৰিবলৈ ধৰিলত। ৰজাৰ পহৰীয়া লৰি গৈ তাক ধৰি পেলালে। তেতিয়া সেইটো চোৰে কুঁৱৰীক ফাঁকি দি লৈ গৈছিল বুলি কুঁৱৰীয়ে ক'লত। এই কথা জানি ৰজাই তাক শূলত দিয়ালে। আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ তাৱৈয়েকৰ সাধু। দুজন বৰ মৰমৰ সখী আছিল। এদিন এজন মৰিবৰ সময়ত তেওঁৰ পুতেকক সখীয়েকৰ হাতত গতাই দি ক'লে, সখী, মোৰ ল'ৰাটোক তোমাক গতালোঁ। তুমি তাক বুদ্ধি ভৰসা দি চলাই মেলি মানুহ কৰিবা। পুতেককো সি ক'লে, মোৰ সখীৰ হাতত তোক গতালোঁ। সখীয়ে তোক যিহকে কয় তাকেই কৰিবি। যেনেকৈ চলাই তেনেকৈ চলিবি। কোনো কথাত সখীৰ বায়েকৰ চুলি ডালৰ সমানো আঁতৰ নহবি। কোনো কাম কৰিবলগীয়া হ'লে সখীৰ কাণ চুৱাইহে কৰিবি। বাপেক ঢুকাল। পুতেকেও সেইমতে তাৱৈয়েকৰ কথাত চলি আছে। এদিন তাৰ ঘৈণীয়েকৰ ল'ৰা এটা উপজিল। সি তাৱৈয়েকক সেই বাতৰি দিলেগৈ। তাৱৈয়েকে তাক ক'লে, তোমাৰ ঘৰৰ পিছফালে পোতা পুখুৰীটোত ল'ৰাটো নি এতিয়াই পুতি থোৱাগৈ। সি তাৱৈয়েকৰ কথাত অবাক হ'ল, কিন্তু বাপেকৰ আজ্ঞা সুমৰি একো নকৈ ল'ৰাটো নি তাৰ ঘৰৰ পিছফালৰ পোতা পুখুৰীত পুতি থলেগৈ। ইয়াৰ এবছৰ পিছত তাৰ আকৌ এটা ল'ৰা উপজিল। তাকো তাৱৈয়েকে আগৰ দৰে পুতি থবলৈ ক'লত সি মনত বৰ বেজাৰেৰে তাৱৈয়েকৰ কথাত সাৰোগত কৰি মানি তাকে কৰিলে। ইয়াৰ ১.৫ বছৰমানৰ পিছত তাৰ ঘৈণীয়েকে ছোৱালী এজনী পালে। এইবাৰ সি ভাবিলে, তাৱে আৰু আগৰ দৰে ছোৱালীজনী পুতি থ'বলৈ ব্যৱস্থা নিদিয়ে। কিন্তু সি বিস্ময় মানিলে যে তাৱৈয়েকে এই ছোৱালীজনীকো আগৰ ল'ৰা দুটাৰ দৰে সেই পোতা পুখুৰীতে পুতি থ'বলৈ ক'লে। সি নিৰুপায় হৈ মনৰ বেজাৰ মনতে পুহি তাৱৈয়েকৰ কথা মতে ছোৱালীজনীকো পুতি থ'লে। ইয়াৰ ২ বছৰমান পিছত তাৰ ঘৈণীয়েকৰ আকৌ ল'ৰা এটা উপজিল। সি এইবাৰ ভাবিলে যে বাৰু তাৱেক এই বাতৰি দিওঁ, কিন্তু যি থাকে কপালত
এইবাৰ তেওঁ এই ল'ৰাটো পুতিত হ'বলৈ ক'লেও আৰু মই তেওঁৰ কথা নুশুনো। ইয়াকে ভাবি সি তাৱৈয়েকৰ ঘৰলৈ গৈ ল'ৰা হোৱা বাতৰিটো দিলে। তাৱৈয়েকে তাক ক'লে, বোপা, এই ল'ৰাটো তুমি ধুৱাই পখলাই লোৱাগৈ। কিন্তু মই এটা কথা কওঁ তোমাক, তুমি তোমাৰ আগৰ ল'ৰা ছোৱালীকেইটা য'ত পুতি থৈছিলা, আজি ৰাতি সেইখিনিতে পল এটা পাতি তাৰ ওপৰত পৰ দি বহি থাকিবা। তাৱৈয়েকৰ কথামতে সি ঘৰলৈ গৈ ল'ৰাটো ধুৱাই পখলাই ল'লে আৰু ৰাতি সেইদৰে পোতা পুখুৰীৰ মাজত পল এটা পাতি পৰ দি থাকিল। ৰাতি দুপৰ হৈছে। এনেতে ডাঙৰ ল'ৰাই কাটৰ ভিতৰৰ পৰা মাত লগালে, ভাইটি ঐ, মই থাকিবলৈ নাপালোঁ। পোৱাহেঁতেন তাক থিয় থিয় শুলত দিলোঁহেঁতেন। কটা ভাল সাৰিল। মাজুটো ল'ৰাই মাত লগালে, ককাইটি ঐ, মই থাকিবলৈ পোৱা হ'লে তাৰ ডিঙিত চিপ জৰি লগালোহেঁতেন। তাৰ তাৱৈয়েকে আমাৰ মঙহ খালে। ইয়াৰ পিছত ছোৱালীজনীয়ে মাত লগালে, ককাইটিহঁত, যদি মই কেনেবাকৈ থাকিবলৈ পাৰিলোহেঁতেন তেন্তে তাক কেঁকুৰাই খোলা দি খুলি খালোহেঁতেন। কি ক'ম ককাইটিহঁত, মনৰ কথা মনতে ৰৈ গ'ল। এইবোৰ কথা বাৰ্তা শুনি মানুহটোৱে তেতিয়া ভালকৈ বুজিলে যে তাৰ তাৱৈয়েকে তাৰ কি উপকাৰ কৰিলে। তেতিয়া তাৱৈয়েকৰ ওপৰত তাৰ আৰু ডাঠ বিশ্বাস হ'ল। ইয়াৰ কিছুদিনৰ পিছত তাৰ ধান বেচিবৰ হ'ল। সি তাৱৈয়েকক সুধিলে, তাৱৈ, মোৰ ধানগাল বেচিব খুজিছোঁ। তাৱৈয়েকে তাক সুধিলে, ধানৰ দৰ কি হৈছে? সি উত্তৰ দিলে, টকাত 12 পুৰা। তাৱৈয়েকে ক'লে, এতিয়া বেচিব নেলাগে। কেইদিনমান পিছত সি তাৱৈয়েকৰ ঘৰ ওলাই তাৱৈয়েকক ক'লে, তাৱৈ, ধানৰ দাম কমিলহে, এতিয়া কি কৰিম? লাহে লাহে কিজানি আৰু কমিবহে। তাৱৈয়েকে সুধিলে, কেইপুৰাকৈ হৈছে? সি ক'লে, এতিয়া 20 পুৰা হ'ল। তাৱৈয়েকে ক'লে, যোৱা, এতিয়া বেচি দিয়াগৈ। সি তাৱৈয়েকৰ কথামতে টকাত 20 পুৰাকৈ ধান বেচি টকাখিনি লৈ গৈ তাৱৈয়েকক দেখুৱালত তাৱৈয়েকে ক'লে, ভাল হৈছে। এতিয়া তুমি এই টকাৰে সোণ কিনি আনি সোণাৰীৰ হতুৱাই এটা লাডু কৰোৱা। তাৱৈয়েকৰ কথামতে সি সোণৰ লাডুটো কৰি আনি তাৱৈয়েকক দিলত তাৱৈয়েকে ক'লে, এই লাডুটো তুমি নৈত পেলাই দিয়াগৈ। সি তাৱৈয়েকৰ কথা শুনি মনত বেজাৰ পাই অজ্ঞতা সোণৰ লাডুটো নৈত পেলাই দিলেগৈ। মাছেৰেক মূৰত দোম এটাই এটা ৰৌ মাছ বেচিবলৈ বুঢ়াৰ পুতেকৰ ঘৰলৈ আনিছিল। সি ৰৌ মাছটো লৈ কাটিলতে তাৰ পেটত সেই সোণৰ লাডুটো ওলাই পৰিল। সি তাৱৈয়েকক লাডুটো দেখুৱালত তাৱৈয়েকে তাক ক'লে, তোমাৰ এইটো নিজৰ বস্তু। যোৱা, এইটো ভালকৈ থৈ দিয়াগৈ। তুমি কিজানি আগেয়ে মোক তোমাৰ শত্ৰু বুলিহে ভাবিছিলা। এতিয়া মই 2টা কথাৰে তোমাক পতিয়ন দিব পাৰি। ঈশ্বৰৰ চৰণত সেৱা কৰিছোঁ। যোৱা বোপা, তুমি ধৰ্মত মতি ৰাখি ঈশ্বৰৰ চৰণত নিৰ্ভৰ কৰি সকলো কৰিবলগীয়া কাম কাজ কৰি সুখেৰে খাই বৈ থাকগৈ। কোনো চিন্তা নাই। মোৰ প্ৰভুৱে তোমাক সততে মংগল কৰিব।